Dear students and friends, welcome back to Educare Assam. আমি জানো auxiliary verbs 24টা তারে am, each, are, was, were, have, has, had, do, does, did, whole primary auxiliary aru, can, could, may, might, shall, should, will, would, ought to, need, dare, must aru used to adibur hall modal auxiliary verb. Dear students and friends, ইয়ার আগৰ ভিডিঅ'ত মই modal verbs বোৰৰ কনসেপ্ট বা ব্যৱহাৰৰ rules আৰু বৈশিষ্ট্যবোৰ আলোচনা কৰি আহিছো। এইখিনিতেই আমি জানি ৰখা উচিত যে modal verb বোৰে সাধাৰণতে ডাউট বা সন্দেহ, সাৰ্টেনিটি নিশ্চয়তা নাইবা পজিবিলিটি বা সম্ভাৱনা, অব্লিগেশন বা বাধ্যবাধকতা, পারমিশন বা অনুমতি, উইশে, ডিজায়ার্স আকাঙ্ক্ষা বা ইচ্ছা আদিবোৰ প্ৰকাশ কৰে। আজিৰ এই ভিডিঅ'ত মই মে আৰু মাইট কেনেদৰে কত ব্যৱহাৰ কৰিব পাৰি আৰু মে আৰু মাইট ব্যৱহাৰ কৰি অসমীয়াৰ পৰা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰি সেই বিষয়ে বিস্তাৰিতভাৱে এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰি লাষ্ট লৈকে চাবা, নিশ্চয় অলপ শিকিব পাৰিবা। প্ৰথমতে আমি জানি লওঁ মেৰ অৰ্থ হ'ল হ'ব পাৰে আৰু মাইট হ'ল মেৰ পাষ্ট টেন্স। আহাচোন কত কত ব্যৱহাৰ হয় মে আৰু মাইট। মে ব্যৱহাৰ কৰি বাক্য লিখিবলৈ গ'লে যি ফৰ্মটো লাগিব সেই ফৰ্মটো হ'ল প্ৰথমতে আমি সাবজেক্ট লিখিব লাগিব, তাৰ পিছত মে অথবা মাইট, তাৰ পিছত ভাৰ্ব ওৱান আৰু তাৰ পিছত আমি অবজেক্ট লিখিব লাগিব। এই মে আৰু মাইট যেতিয়া আমি নেগেটিভ কৰিবলৈ যাম তেতিয়া ইয়াৰ পিছত আমি নট বহুৱাব লাগিব আৰু ইন্ট্ৰোগেটিভ কৰিবলৈ গ'লে মেটো আমি সাবজেক্টৰ আগত আনিব লাগিব। এই বিষয়ে মই এই ভিডিঅ'ত আলোচনা নকৰিমেই, প্ৰায় তোমালোকে এই বিষয়ে নিশ্চয় আগতেই জানাই। পারমিশন বা অনুমতিৰ ক্ষেত্ৰত আমি মে ব্যৱহাৰ কৰিব পাৰি। কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰিব পাৰি আহাচোন চাওঁ। মই এতিয়া যাব পাৰো, এটা অসমীয়া সেন্টেন্স মই লৈছো। এই অসমীয়া সেন্টেন্সটো যদি ইংৰাজীত আমি লিখো তেতিয়াহ'লে আমি নিশ্চয় লিখিম মে আই গো নাও। এটো আমি কোৱেশ্চন কৰিছো। দ্বিতীয়তে মই ভিতৰলৈ আহিব পাৰোনে, ইংৰাজীত লিখিলে হ'ব মে আই কাম ইন। থাৰ্ড, মই আজি ৰাতি গুৱাহাটীলৈ যাব পাৰোনে, ইংৰাজীত লিখিলে হ'ব মে আই গো টু গুৱাহাটী। চোৱা এই তিনিওটা সেন্টেন্সত কাৰোবাৰ পৰা অনুমতি বিচৰা হৈছে কামটো কৰিবলৈ। এনেকুৱা অনুমতি বিচাৰিবলৈ মে ব্যৱহাৰ কৰিব পাৰি। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। 2 নম্বৰত অনানুষ্ঠানিক অনুৰোধ ইনফৰ্মাল ৰিকুৱেষ্ট বুজাবলৈ আমি মে ব্যৱহাৰ কৰিব পাৰি। ইনফৰ্মাল ৰিকুৱেষ্ট মিন্স আমি লিখিতভাৱে তেনেকুৱা ৰিকুৱেষ্ট নহয়, মুখেৰে যদি আমি ৰিকুৱেষ্ট কৰা বুজাওঁ তেতিয়া আমি মে ব্যৱহাৰ কৰি ৰিকুৱেষ্ট কৰিব পাৰি। যেনেকুৱা অনুগ্ৰহ কৰি মোক অলপ চেনি দিবানে বা মই অলপ চেনি পামনে, মে আই হেভ সাম সুগাৰ প্লিজ। নেক্সট সেন্টেন্স, অনুগ্ৰহ কৰি মই তোমাৰ কলমটো ধাৰ ল'ব পাৰোনে, মে আই বৰো ইয়ৰ পেন প্লিজ। অনুগ্ৰহ কৰি খাবলৈ যাবনে, মে ইউ গো টু হেভ ফুড প্লিজ। এনেবোৰ বাক্যত অনুৰোধ কৰা বুজাইছে কিন্তু লিখিতভাৱে নহয়, মুখেৰে অনুৰোধ কৰা বুজাইছে। এনেকুৱা ৰিকুৱেষ্টৰ বাবে মে ব্যৱহাৰ কৰিব পাৰি। নেক্সট, বৰ্তমান আৰু ভৱিষ্যৎকালত সম্ভাৱনা বুজাবলৈ মে ব্যৱহাৰ কৰিব পাৰি। যেনেকুৱা চোৱা আকাশ মেঘাচ্ছন্ন, সোনকালে বৰষুণ পৰিব। ইংৰাজীত ক'লে হ'ব দ্য স্কাই ইজ ক্লাউডি, ইট মে ৰেইন ভেৰি সুন। খেলখন প্ৰায় শেষ, সিহঁতে জিকিব হয়তো। অৰ্থাৎ ইয়াত কি বুজাইছে, খেলখন প্ৰায় শেষ হৈছে, খেলখন কিন্তু শেষ হোৱা নাই, প্ৰায় শেষৰ ফালে আহিছে আৰু যিটো পৰ্যায়ত আছে খেলখনত জিকিব হয়তো সিহঁতে। এইটোৱে বুজাইছে সম্ভাৱনা বা পজিবিলিটি বুজাইছে। ইংৰাজীত ক'লে হ'ব দ্য মেচ ইজ অলমষ্ট ফিনিশ্ড, দে মে উইন। নেক্সট আহিছো অপটেটিভ সেন্টেন্সত ইচ্ছা আৰু আকাংক্ষা প্ৰকাশ কৰিবলৈ মে ব্যৱহাৰ কৰিব পাৰি। আমি অপটেটিভ সেন্টেন্সৰ বিষয়ে প্ৰায় সকলোৱেই জানো। যেনেকুৱা ভগৱানে তোমাৰ মংগল কৰক, ইয়াত আশীৰ্বাদ দিয়া বুজাইছে মে গড ব্লেছ ইউ। এনেকুৱা সেন্টেন্স আমি আৰু বহুত লিখিব পাৰিম বা আমি বহুত জানোৱেই। নেক্সট, তোমাৰ জীৱনত উন্নতি হওক, এইটো ইংৰাজীত লিখিলে হ'ব মে ইউ বি প্ৰস্পাৰাছ ইন লাইফ। এনেকুৱা ধৰণে আমি অপটেটিভ সেন্টেন্স মে ব্যৱহাৰ কৰি
কৰিব পাৰি আৰু অপটেটিভ সেন্টেন্সবোৰত মে প্ৰথমতে ব্যৱহাৰ কৰা হয় সেন্টেন্সৰ শেষত কিন্তু ফুল ষ্টপ দিয়া হয় আমি কোৱেশ্চন মাৰ্ক দিব নোৱাৰো বা এক্সক্লেমেশন মাৰ্কো আমি ব্যৱহাৰ কৰিব নোৱাৰো নেক্সট আহা উদ্দেশ্য ব্যক্ত কৰিবলৈ মে ব্যৱহাৰ কৰিব পাৰি যিকোনো এটা উদ্দেশ্যত আমি কাম কৰিম কি উদ্দেশ্যত আমি কামটো কৰিছো হেতু ব্যক্ত কৰিবলৈ আমি মে ব্যৱহাৰ কৰি সেন্টেন্স লিখিব পাৰি যেনেকুৱা আমি জিয়াই থাকিবলৈ খাদ্য খাও আমি কিন্তু খাদ্য খাবলৈ জিয়াই থকা নাই জিয়াই থাকিবলৈ আমি খাদ্য খাও এনেকুৱা কথা আমি প্ৰকাশ কৰিবলৈ মে ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা এইটো ইংৰাজীত লিখিলে হ'ব we eat food so that we may live next sentence eta soa teo bhalke pore jate bhal dore pass koribo pari he studies well so that he may pass well next ধারণা আৰু আচৰিত প্ৰকাশ কৰিবলৈ মে ব্যৱহাৰ কৰিব পাৰি ধৰাচোন তুমি কোনো এটা অনুষ্ঠানত আছা সকলোৱে তোমাৰ বিৰোধিতা কৰিছে বা তোমাৰ লগত টন্টিং কৰিছে কিবা কিবি কৰিছে তেনেকুৱা অৱস্থাত তোমাৰ ওচৰত যদি এজন বন্ধু থাকে তেতিয়াহলে নিশ্চয় তুমি ভাবিবা যে তোমাৰ সুবিধা হ'ব কিন্তু তুমি দেখিছা তোমাৰ তাত কোনো বন্ধু নাই তুমি এতিয়া আকাংক্ষা কৰিছা যে মোৰ কোনো বন্ধু ইয়াত হ'ব পাৰে নে যেনেকুৱা এটা সেন্টেন্স যদি মই কওঁ ইয়াত কোন মোৰ বন্ধু হ'ব পাৰে Who may be my friends here? এইটো আচৰিত প্ৰকাশ কৰা হৈছে সেন্টেন্সটোত আৰু আচৰিত প্ৰকাশ কৰিবলৈ WH ৰ পিছত আমি মে ব্যৱহাৰ কৰিব পাৰি আৰু এটা সেন্টেন্স সোৱা তাইৰ বয়স কিমান হ'ব পাৰে এটো এটা ধাৰণা কৰা হৈছে যে তাইৰ বয়স কিমান হ'ব পাৰে সেন্টেন্সটো কিন্তু ধাৰণা কৰা বুজাইছে এনেকুৱা ধাৰণা কৰা বুজাবলৈ আমি মে ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা এই সেন্টেন্সটো ট্ৰান্সলেট কৰিলে হ'ব how old she may be তাইৰ বয়স কিমান হ'ব পাৰে নেক্সট আইছো আমি জানো ইন্টাৰোগেটিভ সেন্টেন্স যেতিয়া আমি বনাবলৈ যাওঁ তেতিয়া যদি সেন্টেন্স এটাত অক্সিলাৰি ভার্ব থাকে বা মডাল ভার্ব থাকে তেতিয়াহলে হেই মডাল ভার্ব বা অক্সিলাৰি ভার্ব টু সেন্টেন্সৰ প্ৰথমতে অৰ্থাৎ সাবজেক্টৰ আগত বহুৱাই দি আমি সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক দিলে হেতু ইন্টাৰোগেটিভ সেন্টেন্স হৈ যায় এনেদৰে আমি ইন্টাৰোগেটিভ সেন্টেন্স বনাবলৈও মে ব্যৱহাৰ কৰিব পাৰি যেহেতু মেটো এটা অক্সিলাৰি ভার্ব অৰ্থাৎ মডাল ভার্ব যেনেকুৱা আপুনি অহাৰ আশা কেতিয়া কৰিব পাৰি অৰ্থাৎ আপুনি যে আহিব এটো আমি কেতিয়া আশা কৰিব পাৰি when may we expect you to come so এইটো WH when ৰ পিছত আমি মে ব্যৱহাৰ কৰিছো প্ৰথমতে আমি ইয়াত মে ব্যৱহাৰ কৰা নাই নেক্সট এতিয়া ঘটনাটো কি হ'ব পাৰে What may be the matter now? আমি what WH question word or পিছত মে ব্যৱহাৰ কৰি ইয়াত question কৰিছো ইন্টাৰোগেটিভ হিচাপে নেক্সট আহিছো মই might ৰ ব্যৱহাৰ লৈ might হল মেৰ past tense গতিকে মেৰ অৰ্থ যদি হ'ব পাৰে তেতিয়া হলে might ৰ অৰ্থ হ'ব পাৰিছিল কিন্তু এটো আমি বেছিভাগ ব্যৱহাৰ কৰো সম্ভাৱনা বুজাবলৈ বা কন্ডিশনাল সেন্টেন্সত কি অৰ্থত ব্যৱহাৰ কৰিব পাৰি চাওচোন আহা ভদ্ৰতা আৰু ইতস্ততা politeness আৰু hesitation বুজাবলৈ আমি might ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা মই তোমাৰ সোণৰ চেইনডাল লব পাৰোনে might I take your golden chain next মই প্ৰধানমন্ত্ৰীৰ লগত কথা কব পাৰিমনে might I talk to prime minister ছয় সেন্টেন্স দুটাৰ প্ৰথমটোত ভদ্ৰতা প্ৰকাশ কৰিছে আৰু ভদ্ৰভাৱে প্ৰশ্ন কৰিবলৈ আমি might could আৰু would ব্যৱহাৰ কৰি প্লিজ নোহোৱাকৈ কোৱেশ্চন কৰিব পাৰি এইটো তাকেই বুজাইছে দ্বিতীয় সেন্টেন্সটোত কিন্তু ইতস্ততা বুজাইছে যে মই প্ৰধানমন্ত্ৰীৰ লগত কথা ক'ব পাৰিম নে নোৱাৰিম এনেকুৱা ইতস্ততা বা হেজিটেশন প্ৰকাশ কৰিবলৈ আমি might ব্যৱহাৰ কৰিব পাৰি মেৰ past tense হিচাপে আমি might ব্যৱহাৰ কৰিব পাৰি দ্বিতীয়তে ধৰা এটা সেন্টেন্স ডাইৰেক্ট নাৰেশনত লিখা আছে he said may I come in এটো যদি আমি ইনডাইৰেক্ট নাৰেশনত কৰো তেতিয়া হলে আমি লিখিম he asked if he might go in আমি এনেদৰে ইনডাইৰেক্ট কৰিছো মেৰ past tense might আমি ব্যৱহাৰ কৰিছো হিৰ পিছত আৰু এটা সেন্টেন্স আন ধৰণেও আমি ক'ব পাৰি he said it may rain tonight ডাইৰেক্ট নাৰেশনত লিখা আছে আৰু যদি আমি এটো ইনডাইৰেক্ট নাৰেশন কৰো তেতিয়া হলে আমি লিখিব পাৰিম she said that it might rain that night তাই কৈছিল যে হেদিনা ৰাতি বৰষুণ হ'ব পাৰে 3 নম্বৰত নিশ্চিত সম্ভাৱনা বুজাবলৈ might ব্যৱহাৰ হ'ব পাৰে সম্ভাৱনাটো যদি ৰিমোট পসিবিলিটি হয় তেতিয়া হলে আমি might ব্যৱহাৰ কৰিব পাৰি তেও নিশ্চয় পুৰস্কাৰ পাব যদি তেও কামটো কৰে তেতিয়া হলে তেও পুৰস্কাৰ পাব এনেকুৱা কিন্তু বুজাব লাগিব he might win the prize এটো ইংৰাজীত লিখিলে হ'ব তেওঁক নিশ্চয় মানুহে খেদিব he might be chased by people এনেকুৱা ৰিমোট পসিবিলিটি বুজাবলৈ আমি might ব্যৱহাৰ কৰিব পাৰি নেক্সট
পারফেক্ট টেন্সত মে আৰু মাইট ব্যৱহাৰ কৰিব পাৰি আমি উদাহৰণ হিচাপে চোৱা তেওঁ হয়তো আঘাত পাইছে আমি যদি এইটো কওঁ ইংৰাজীত তেতিয়াহ'লে আমি কম হি মে হ্যাভ বিন উন্ডেড এইটো অনিশ্চয়তা বুজাইছে নিশ্চিত ৰূপে কিন্তু বুজোৱা নাই যে তেওঁ আঘাত পাইছে এইটো কিন্তু নহয় আৰু এটা সেন্টেন্স চোৱা তেওঁ আঘাত পাইছিল হবলা এইটো পাস্ট টেন্সত হৈ গৈছে তেওঁ সময়টো পাৰ হৈ গৈছে সময় পাৰ হৈ গৈছে যে তেওঁ আঘাত হয়তোবা পাইছিল কিন্তু তেওঁ আঘাত না পাব পাৰে এনেকুৱা যদি আমি বুজাও তেতিয়াহ'লে আমি মাইট ব্যৱহাৰ কৰিব পাৰো আৰু এই সেন্টেন্সটো ইংৰাজীত লিখিলে হ'ব হি মাইট হ্যাভ বিন উন্ডেড নেক্সট এটা সেন্টেন্স চোৱা আমি যদি কওঁ তাই আহিব ইংৰাজীত ক'লে হ'ব she might have come if we asked her নেক্সট আহিছো চৰ্তযুক্ত বা কন্ডিশনাল সেন্টেন্সত আমি মাইট ব্যৱহাৰ কৰিব পাৰি কন্ডিশনাল সেন্টেন্সবোৰত সাধাৰণতে এটা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আন এটা সম্পাদন হয় যদি এটা কৰ্ম সম্পাদিত হয় তেতিয়াহ'লে আনটো হ'ব পাৰে বা নহ'ব পাৰে এনেকুৱা অৰ্থ বুজায় উদাহৰণ হিচাপে আমি চাওঁ তুমি যদি তাইক নিমন্ত্ৰণ কৰিলাহেঁতেন তেন্তে তাই আহিব পাৰিলেহেঁতেন ইংৰাজীত যদি আমি কওঁ if you invited her she might come নেক্সট সেন্টেন্স চোৱা যদি তেওঁ আহিলহেঁতেন তেওঁ গান গালেহেঁতেন if she came she might sing a song এনেকুৱা ধৰণে আমি কন্ডিশনাল সেন্টেন্সবোৰত মাইট ব্যৱহাৰ কৰিব পাৰি আন ভিডিঅ'ত প্ৰশ্ন কৰাৰ দৰে মই তোমালোকক এই ভিডিঅ'টো এটা অসমীয়া সেন্টেন্স দিছো যেটো সেন্টেন্স তোমালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি নিশ্চয় মোক কমেন্ট বক্সত জনাবা বুলি আশা ৰাখিলো সেন্টেন্সটো হ'ল তুমি যদি নাচিলাহেঁতেন তুমি প্ৰথম পুৰস্কাৰ পালাহেঁতেন বন্ধুসকল এই ভিডিঅ'ত আজি মে আৰু মাইটৰ বিষয়ে আলোচনা ইমানখিনিয়ে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম